নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আসাম এক্সাম স্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছো জেনেৰেল নলেজৰ পাৰ্ট 11 আৰু ইয়াত আছে অসম পুলিচ তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 15টা জিকে প্ৰশ্ন উত্তৰ লগতে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়ালে ভিডিঅ'টো চোৱাৰ মাজতে প্লিজ চেনেলটো লাইক শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ'ৰ নটিফিকেশন আপোনাৰ তাত পটককৈ যাই পায় লগতে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগে বাকি পাৰ্টবোৰ চাব বিচাৰিলে মোৰ প্লেলিষ্টত যাই বাকি পাৰ্ট কেইটা চাই ল'ব পাৰে তো বলক আজি আমাৰ বিষয়ত থকা তেতিয়াহলে জিকে কেইটালৈ এতিয়া আগবাঢ়ো 1 নম্বৰত দিয়া আছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল অপচন এ আছে ৰংপুৰ বি চৰাইদেউ সি হাবুং ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি চৰাইদেউ 2 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল অপচন এ দিয়া আছে ডক্টৰ জাকিৰ হুছেইন বি ফখৰুদ্দিন আলী আহমেদ সি ভি গিৰি ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ফখৰুদ্দিন আলী আহমেদ 3 নম্বৰত দিয়া আছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল অপচন এ দিয়া আছে মণিৰাম দেৱান বি গমুথৰ কৰ সি পিয়লি ফুকন ডি কুশল কৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি গমুথৰ কৰ 4 নম্বৰত দিয়া আছে অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল অপচন এ দিয়া আছে 1820 চনত বি 1822 চনত সি 1794 চনত ডি 1567 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি 1794 চনত 5 নম্বৰত দিয়া আছে মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল অপচন এ দিয়া আছে জয়ধ্বজ সিংহ বি প্ৰতাপ সিংহ সি গদাধৰ সিংহ ডি চক্ৰধ্বজ সিংহ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি গদাধৰ সিংহ 6 নম্বৰত দিয়া আছে অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায় অপচন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা বি চন্দ্ৰকুমাৰ আগৰৱালা সি ভট্টদেৱ ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি ভট্টদেৱ 7 নম্বৰত দিয়া আছে অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন আছিল অপচন এ দিয়া আছে বিদ্যুৎ গোস্বামী বি বিতপন শইকীয়া সি ভগেশ্বৰ বৰুৱা ডি মনালিসা বৰুৱা মেহতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি ভগেশ্বৰ বৰুৱা 8 নম্বৰত দিয়া আছে অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল অপচন এ দিয়া আছে প্ৰায় 200 বছৰ বি প্ৰায় 400 বছৰ সি প্ৰায় 600 বছৰ ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি প্ৰায় 600 বছৰ 9 নম্বৰত দিয়া আছে অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি অপচন এ দিয়া আছে গতুইনষ্টিন বি সিংহাসন সি লাইকেই ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি লাইকেই 10 নম্বৰত দিয়া আছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপচন এ দিয়া আছে গোপীনাথ বৰদলৈ বি প্ৰফুল্ল কুমাৰ মহন্ত সি বিষ্ণুৰাম মেথি ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ গোপীনাথ বৰদলৈ 11 নম্বৰত দিয়া আছে মিৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল অপচন এ দিয়া আছে মেগাষ্টেনিছ বি চিয়াবুদ্দিন তালিছ সি হিউৱেন চাং ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি চিহাবুদ্দিন তালিছ 12 নম্বৰত দিয়া আছে জাতিংগা কিহৰ বাবে বিখ্যাত অপচন এ দিয়া আছে ব্যাপক হাৰত বৰষুণ বি ব্যাপক হাৰত পক্ষীৰ আত্মহত্যা সি পাট মুগা কাপোৰৰ উৎপাদন ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি ব্যাপক হাৰত পক্ষীৰ আত্মহত্যা 13 নম্বৰত দিয়া আছে আটাইতকৈ প্ৰখ্যাত কোচ ৰজা কোন আছিল অপচন এ দিয়া আছে নৰনাৰায়ণ বি চিলাৰায় সি পৰীক্ষিত ডি ৰঘুদেৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ নৰনাৰায়ণ 14 নম্বৰত দিয়া আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি আছিল অপচন এ দিয়া আছে দৈনিক অসম বি দৈনিক বাতৰি সি দৈনিক জাগৰণ ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি দৈনিক বাতৰি 15 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ শেষৰটো প্ৰশ্ন হ'ল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল অপচন এ দিয়া আছে ৰাম সৰস্বতী বি অনন্ত কণ্ডলী সি মাধৱ কণ্ডলী ডি এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি মাধৱ কণ্ডলী বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব লগতে যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ চেনেলটো লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি প্ৰেছ কৰি দিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল